নমস্কাৰ। আজিৰ সভাত উপস্থিত হৈ সভাপতিৰ আসন অলংকৃত কৰা মোৰ পৰম শ্ৰদ্ধাৰ সভাপতি মহোদয়, আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়, আজিৰ সভাত উপস্থিত হৈ মঞ্চ শুৱনি কৰা আমাৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ সহপাঠীসকল, মোৰ মৰমৰ ভাইটি ভণ্টিসকল আৰু সন্মানীয় অতিথি তথা অভিভাৱকসকললৈ মই মোৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আজিৰ এই বিদায়ী সভাত মোক বক্তব্য দিয়াৰ সুযোগ দিয়াৰ কাৰণে মই সভাপতি মহোদয়ক ধন্যবাদ জনাইছোঁ। কাৰণ আজিৰ এই দিনটো আমাৰ বাবে এক গুৰুত্বপূৰ্ণ দিন। এই দিনটো এফালে যদিও সুখৰ, কিন্তু আনফালে আকৌ বিদায় লোৱাৰ কাৰণে দুখৰ দিন বুলিব পাৰোঁ। কিয়নো বিদায় ক্ষণস্থায়ী হওক বা চিৰস্থায়ী হওক, দুয়োটাই বেদনাৰ। আজিৰ পৰা কিছু বছৰ আগত যেতিয়া এইখন বিদ্যালয়ত প্ৰথম আহিছিলোঁ, তেতিয়া বহুত আনন্দ পাইছিলোঁ আৰু এতিয়া ভাবতেই বেয়া লাগে যে আজিৰ পৰা মই এইখন বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হ'ম। অনন্ত মহাকালৰ যাত্ৰাত আমিও যে একজন পথচাৰী, আমি সন্মুখত আগুৱাই যাওঁ সময়ৰ প্ৰয়োজনত আৰু পিছফালে পেলাই থৈ যাওঁ সুখ দুখৰ বহুতো স্মৃতি। আমি সকলোৱে বিদ্যালয়খনত এটা পৰিয়ালৰ নিচিনাকৈ আছিলোঁ। আমি অকল প্ৰতিষ্ঠানিক শিক্ষাৰ মাজতেই সীমাবদ্ধ নাছিলোঁ। এইখন বিদ্যালয়ে প্ৰতিষ্ঠানিক শিক্ষাৰ বাহিৰেও আমাক বহুত কিছু শিকাইছে। প্ৰিয় শিক্ষক মণ্ডলী, আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ, কাৰণ আপোনালোকে আমাক শিকাইছে যে কেনেকৈ প্ৰকৃত মানুহ হোৱা যায়। বিদ্যা কেৱল কিতাপৰ পাততেই সীমাবদ্ধ নহয়, বৰঞ্চ গোটেই পৃথিৱীখনেই এটা বিদ্যালয়, এয়া আপোনালোকৰ পৰাই শিকিছোঁ। আপোনালোকে আমাক যিমান শাসন কৰিছে তাতকৈ বেছি মৰম আমি আপোনালোকৰ পৰা পাইছোঁ। নিজৰ অজ্ঞাতে অথবা জানি বুজিও কেতিয়াবা যদি আপোনালোকৰ লগত বেয়া ব্যৱহাৰ কৰিছোঁ, তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থী। নিশ্চয় আমাক আপোনালোকৰ ল'ৰা ছোৱালী বুলি ভাবি ক্ষমা কৰি দিব। মোৰ মৰমৰ ভাইটি ভণ্টিসকল, তোমালোকৰ উদ্দেশ্যে কিছু কথা ক'ব বিচাৰোঁ। শিক্ষক শিক্ষয়িত্ৰী হৈছে আমাৰ পৰম শ্ৰদ্ধাৰ পাত্ৰ। তেওঁলোকৰ প্ৰতি কোনো বেয়া ব্যৱহাৰ নকৰিব, কাৰণ গুৰুৰ শ্ৰদ্ধা নাথাকিলে কোনেও কেতিয়াও ওপৰত উঠিব নোৱাৰে। তোমালোকৰ প্ৰতি আমাৰ কোনো অভিযোগ নাই, তথাপিও যদি তোমালোকে কিবা ভুল কৰি থাকা, আমি ক্ষমা কৰি দিছোঁ। তোমালোকৰ প্ৰতি আমিও যদি কোনো অন্যায় কৰি থাকোঁ, তেন্তে আমাক ক্ষমা কৰি দিব। মই মোৰ বক্তব্য আৰু দীঘল কৰিব নিবিচাৰোঁ। আজি অশ্ৰুসিক্ত নয়নেৰে আপোনালোকৰ পৰা বিদায় লৈছোঁ। আপোনালোকে সকলোৱে আমাৰ কাৰণে দোৱা কৰিব, যাতে আমি বহুত দূৰ আগুৱাই যাব পাৰোঁ, প্ৰতিষ্ঠিত হৈ দেশ ও মানুহৰ সেৱাত নিজকে নিয়োজিত কৰি ৰাখিব পাৰোঁ। অৱশেষত এখন সুখী আৰু সমৃদ্ধশালী অসমৰ কামনা কৰি মোৰ ভাষণৰ মাজত যদি কিবা ভুল ত্ৰুটি হৈ থাকে, তাৰ ক্ষমা বিচাৰি মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। সকলোৱে ভালে থাকক, সুস্থ থাকক, ঈশ্বৰৰ ওচৰত তাৰে কামনা কৰিলোঁ। ধন্যবাদ।